হয় বন্ধুগণ, কিন্তু তোমার জানিবারে
Bumoni
ভাবিলো উন্মত্ত ঘটনা দিতো এইভাবে আত্মরক্ষার বাবে প্রহার করি মই শব্দ ফেলিবার আৰু এই মানে Thank you.
너무 이거
জলভৰ বাৰ্ধি তেওঁ সিদ্ধাৰ্থ কৰক নাম নালাগে নালাগে মোৰ পুত্ৰ ৰতন কাৰোবাৰ পুত্ৰ নিবিচাৰো মই সন্তানৰ ভাবিলো উন্মত্ত ভোজরাজে জলপান করে হয়তো মুহূর্ত করিব এই ভাবি প্রহার করিল ভক্ত প্রেমিকা এই পানে
ঐশ্বৰ্যও অপুত্ৰ তোমাৰ জানো জানো ৰাজন মুনিবৰ ভালদৰে জানো তথাপিও অপুত্ৰ তুমি কিন্তু মোৰ দীপ্ত দৃষ্টিৰ পৰা অপুত্ৰকৰ নেদেখো লক্ষণ হে শুনা শুনা ৰাজন শুনা মোৰ এই মুনিবৰ মাটি আনি লিখি সিংহি বুলি সত্যৰ আয়োজন কৰা পুত্ৰ লাভৰ বাবে খাদ্যটো বালকে লিখি সিংহি বুলি মহিমা পা আশীৰ্বাদ কৰিছে পুত্ৰৰ ধন সোণ পৰিপূৰ্ণ হোৱাৰ লাগে নালাগে নালাগে মুনিবৰ নিজৰ জীৱন নালাগে মুনিবৰ নালাগে মোক একোকে নালাগে নাই নাই মোৰ কোনো অভিলাষ নালাগে মোক পুত্ৰ ৰাজ্যখন পুত্ৰৰূপে সেৱা কৰোঁ মাত্ৰ আপোনাৰ যুগল চৰণ নহয় ৰাজন নহয় পুত্ৰ আৰু মোৰো জানো জীয়াই থকাৰ কিবা প্ৰয়োজন মুনিবৰ এই যন্ত্ৰণামৰিত ত্যাগ কৰাৰ এই উপযুক্ত কিন্তু তুমি ক'লা প্ৰবৃত্ত শিক্ষাপুৰৰ উচ্চপন্থী ৰাজা তোমাৰ জানানিত ভৱিষ্যত প্ৰসংগ মুনিবৰ আশীৰ্বাদ ৰূপে ইয়াকে কৰিবা কৃপা কৰিলে মহামান্যহে কৃপা লগ কৰি দিবৰ আপোনাৰ চৰণত জনাইছো সহস্ৰ প্ৰণাম মুনিবৰ আছে মোৰ এটি এক অনুৰোধ অনুৰোধ নহয় মুনিবৰ আদেশ কৰক মাত্ৰ তাহাৰ প্ৰতি যেনে মই ইত্যাদিৰে নৰস্বৰূপ মুনিবৰ পুত্ৰৰূপে তুমিয়েই যাতে প্ৰেতকাৰ্য কৰা সম্পাদক দেখা দেখা ভজন বিহীন বিধান বিচা বিতুব
গুচি গ'ল মুনিবৰ অনন্ত ভাৱলৈ নিমজ্জিত কৰি মোক পাপ সাগৰত। মই পাপী, মই মহাপাপী। মোৰ বাবে নৰকতো হৈছো নিমিলিব কথা। হে প্ৰভু, তুমি ইয়াকে লিখিলা মোৰ কপালে, ইয়াকে লিখিলা তুমি মোৰ কপালে। ভাবি আৰু একো যাওঁ সেনাপতি আৰু সৈন্যগণৰ ক্ৰমে মুনিবৰ আৰু পুত্ৰ ভাৰ্যাৰ সৎকাৰৰ কাৰ্যমত সমাপন কৰিব।
কোন আছে বিদ্যমান তোমার কাছে অপরাধী নহ তুমি দেবদত্ত বসন্ত নানান সারণায় বঞ্চিত করি স্বর্গ হুকুম প্রকার আমার ইতিহাস কলহিত দেবতায় তারে পুরস্কার প্রদান সাজি দৈত্যপতি অম্বরা ঘুরে তোমার ধরে দেখিলে রূপবতী নারী তর্কযুদ্ধ নাই তর্কযুদ্ধ নহয় কেবল আহা দেবী অম্বরার হৃদয়ের পুণ্যস্থান করা হিছিল লজ্জা তোমার করে দেখিলে রূপবতী নারী লজ্জা তোমরা দূর হয় অন্তরণ করা আহা দেবী এসে বসিয়া সে অনেক অহংকারী উত্তপ্ত নারী পরীক্ষা করে এই সম্পূর্ণ হতম করা
Gore